কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ সমষ্টি উন্নয়নত ব্যৰ্থ বিধায়ক গণেশ কুমাৰ লিম্বু প্ৰশান্ত বৈশ্য। শোণিতপুৰ জিলাৰ বৰঝলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলিৰ পৰা পিৰাকটা হৈ ধিৰৈ মাজুলীলৈ যোৱা পথ নিৰ্মাণৰ দাবীত সৰব হৈ পৰিছে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্য। আজি সংবাদ মাধ্যমৰ আগত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি তীব্ৰ সমালোচনা কৰে। কৃষক শ্ৰমিক নেতা বৈশ্যই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়, বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰৰ কথা আৰু কামৰ মাজত অকণমানো মিল নাই। যি সময়ত চৰকাৰখনে প্ৰতিখন বাট পথ নিৰ্মাণ কৰা বুলি একাংশ সংবাদ মাধ্যমত মিছা ঢাক-ঢোল বজাই ফুৰিছে, তেনে সময়তে ঢেকীয়াজুলিৰ পৰা পিৰাকত হৈ ধিৰাই মাজুলীলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱা আজিলৈকে নিৰ্মাণৰ ব্যৱস্থা নকৰা কাৰ্যই চৰকাৰৰ বাট পথ নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰকৃত ছবিখন পোহৰলৈ আহিছে। লগতে শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই কয়, বৰঝলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলিৰ পৰা ধিৰাই মাজুলীলৈ যোৱা পথটোৰে কেইবাখনো বিদ্যালয়ৰ হেজাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে উক্ত এলেকাৰ প্ৰায় 50খনৰো অধিক গাঁৱৰ লোকে অহা যোৱা কৰে যদিও বিগত বহুদিনৰ পৰাই মেৰামতিৰ অভাৱত খহি যোৱা উক্ত পথছোৱা নিৰ্মাণৰ বাবে চৰকাৰ প্ৰশাসন তথা তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ আৰু স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুক কেইবাবাৰো সংগঠনটোৰ তৰফৰ পৰা দাবী জনোৱাৰ পিছতো আজিলৈকে পথছোৱা নিৰ্মাণৰ ব্যৱস্থা নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক। যি সময়ত ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যি গড়কাপ্তানি মন্ত্ৰী তেওঁলোকে একাংশ সংবাদ মাধ্যমত গাই ফুৰিছে যে চহৰৰ লগতে গ্ৰামাঞ্চলৰ প্ৰতিটো বাট পথ নিৰ্মাণ কৰা হৈছে, কিন্তু আজি আমি চাবলৈ পাইছোঁ ঢেকীয়াজুলিৰ পৰা পিৰাকটা হৈ ধিৰাই মাজুলীলৈ যোৱা যি এক গুৰুত্বপূৰ্ণ পথ, এই পথেৰে দিনত শ স্কুলীয়া ল'ৰা ছোৱালী যাতায়াত কৰে যদিও এই পথ কিন্তু আজিলৈকে নিৰ্মাণৰ ব্যৱস্থা কৰা হোৱা নাই। যাৰ ফলত এতিয়া এই পথেৰে যাতায়াত কৰা পথচাৰী আৰু এই শ স্কুলীয়া ল'ৰা ছোৱালীয়ে আজি যাতায়াতৰ ক্ষেত্ৰত কষ্ট পাবলগীয়া হৈছে। আৰু এই ক্ষেত্ৰত আমি বাৰম্বাৰ ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যি গড়কাপ্তানি বিভাগ আমি দাবী জনাই আছিলোঁ, আহ্বান জনাই আছিলোঁ যে ধিৰাই মাজুলীৰ পৰা ঢেকীয়াজুলিলৈ যোৱা অতি গুৰুত্বপূৰ্ণ পথ, এই পথছোৱা নিৰ্মাণৰ ব্যৱস্থা কৰক, কিন্তু আজিলৈকে ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগ আৰু লগতে যিসমূহ আজি স্থানীয় বিধায়ক সাংসদে এই পথছোৱা বনোৱাৰ কিন্তু কোনো ব্যৱস্থা কৰা নাই। চৰকাৰখনে সংবাদ মাধ্যমত বাট পথ উন্নয়নৰ শ্লোগান দি থকা বিষয়টো আমোদজনক। চৰকাৰৰ সংবাদ মাধ্যমত কৰা উন্নয়নৰ প্ৰকৃত দুৰ্ভগীয়া জনতাক স্পৰ্শ কৰিব পৰা নাই। সেয়েহে চৰকাৰখনে সংবাদ মাধ্যমত উন্নয়নৰ শ্লোগান বাদ দি প্ৰকৃততে ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত গুৰুত্ব দি ঢেকীয়াজুলিৰ পৰা ধিৰাই মাজুলী সংযোগী পথৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ জৰাজীৰ্ণ বাট পথসমূহ নিৰ্মাণৰ দাবী জনায়। অহা 15 দিনৰ ভিতৰত উক্ত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা নকৰিলে সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক সকীয়াই দিয়ে। এইকাৰণে আজি আমি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে পুনৰ ৰাজ্য চৰকাৰ, গড়কাপ্তানি বিভাগ আৰু স্থানীয় যিজন অকৰ্মান্য বিধায়ক গণেশ কুমাৰ লিম্বু আৰু স্থানীয় সাংসদ পল্লৱ লোচন দাসলৈ আমি আহ্বান জনাইছোঁ যে আজিৰ পৰা 15 দিনৰ ভিতৰত এই ঢেকীয়াজুলিৰ পৰা ধিৰাই মাজুলীলৈ যোৱা যি অতি গুৰুত্বপূৰ্ণ পথ, এই পথছোৱা নিৰ্মাণৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে অনাগত দিনত তীব্ৰ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ব।